নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া, পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ আজি বিশেষ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া যিহেতু জুন জুলাই গৰম দিন, বৰষুণ দি আছে যথেষ্ট, আৰু অৰ্কিডৰ প্ৰপগেশ্যনৰ এইটো আটাইতকৈ ভাল সময়, যি সময়ত আমি পুলিবিলাক ছেপাৰেট কৰোঁ, বেলেগে পুলিবিলাক লগাওঁ বা বিভিন্ন পুলি আমি ভাগ কৰোঁ। তো মই ভাবিলোঁ ইতিমধ্যে আমি অৰ্কিডৰ কেইবাটাও ভিডিঅ' দিছোঁ তিতাবৰ অঞ্চলৰ মিঠু গগৈৰ লগত লগ লাগি পেলাই, আৰু সেই বিষয়ে আমি তেওঁক সুধিছিলোঁ কেনেকৈ তেওঁ প্ৰপগেট কৰে, আৰু তেওঁৰ পৰা আজি আমি জানো আহক কেনেকৈ আমি এইকেইটা প্ৰপগেট কৰিব পাৰি। আচ্ছা, বাৰিষাই জানো এইটো নহয় জানো প্ৰপগেশ্যন যদি আমি কৰোঁ, ইয়াৰ যিটো আমি কোঁহবিলাক যদি আমি ছেপাৰেট কৰিব বিচাৰোঁ, বাৰিষাই কৰিব নালাগে জানো? এইটোতো উত্তম সময় চাগে। হয়, আমি যেতিয়া ইয়াৰ পৰা ইয়াৰ পোখাবিলাক, ইয়াৰ পুলিবিলাক যেতিয়া আমি ছেপাৰেট কৰিম বা ঠাৰিৰ পৰা যেতিয়া পোখাবিলাক ওলাব ছেপাৰেট কৰিবলৈ হ'লে আমি বাৰিষা সময়ছোৱাতে কৰিব লাগে। আৰু আমি যেতিয়া এই কোঁহবিলাক কাটিম, ছেপাৰেট যেতিয়া কৰিম, ছেপাৰেট কৰোঁতে খালি আমি এটা কথা লক্ষ্য কৰি ৰাখিব লাগিব, ছেপাৰেট কৰোঁতে কিন্তু আমি বেভিচিন মানে যিকোনো ফাংগিচাইড, পোখাবিলাক কেঁকিবিলাক কাটি ফাংগিচাইডত আমি ডুবাই দিব লাগিব। আৰু তাত আৰু এটা বস্তু দিব পাৰি, ৰুটেক্স যিটো হৰমন 2 নম্বৰ হৰমনটো ফাংগিচাইডৰ লগত যদি মিক্স কৰি পানি আমি তাত ডুবাই পুলিটো ৰোপণ কৰোঁ নহয়, খুব সহজভাৱে শিপাবিলাক আহি গ্ৰ'থটো আগবাঢ়ি যাব। ইতিমধ্যে আমি এইটো কথা আগৰখিনি কথা গম পাইছোঁ, কিন্তু এই কথাটো আমি চাই লওঁ কেনেকৈ আমি ছেপাৰেট কৰোঁ, মূল গছজোপাৰ পৰা আমি এই আগকেইটানো কেনেকৈ ছেপাৰেট কৰোঁ তেখেতৰ পৰা আমি আজি চাই লওঁ। হয়, আপোনালোকে নিশ্চয় দেখি গম পাইছে এই বস্তুটো কি হৈছে। এইজোপা হৈছে ডেণ্ড্ৰবিয়াম এফাইলাম, ইয়াৰ লগত আপোনাৰ ফিম্বিটামো মানে ডেণ্ড্ৰবিয়াম ফিম্বিটামো আছে। গতিকে আমি যিটো ফুল ফুলি শেষ হৈ গৈছে বাৰিষা কালত, এইটো ফুলাৰ 2 বছৰমানৰ পিছত এনেকুৱা ধৰণে কেঁকি বা পোখা ওলায়। এই পোখাবিলাক আমি যদি এনেকুৱা ধৰণে কাট কৰি দিওঁ, এনেকুৱা ধৰণে কাট কৰি পানি এই পুলিটো আমি ফাংগিচাইডৰ অলপ আগত এটা কথা ক'লোঁ, ফাংগিচাইডৰ লগত আৰু ৰুটেক্সটো মিক্স কৰি পানি আমি কি কৰিব লাগে, ইয়াত অকণমান তিয়াই তাক পুনৰ আমি যিকোনো গছত বা কাঠত যদি আমি ৰোপণ কৰি দিওঁ, তেতিয়া এমাহ 1.5 মাহৰ পিছত ইয়াৰ শিপাবিলাক আহি আৱৰি ধৰিব আৰু গ্ৰ'থটো সাংঘাতিক ফাষ্ট হৈ যাব। আচ্ছা, মূল গছজোপাৰ পৰা এনেকৈ ছেপাৰেট কৰিব পাৰি নেকি? হয়, এইজোপা দেখিছে, এইজোপা আমি কাঠৰ ৰোপণ কৰি থোৱা আছিলে। এইজোপা আজি ইয়াৰ বয়স প্ৰায় 12-13 বছৰ হ'ল, প্ৰায় মেচিয়ৰ হৈ গ'ল। এতিয়া আমি যে যিটো ছেপাৰেট কৰাৰ কথা ক'লোঁ, এতিয়া আমি এই কাঠডোখৰত যদি আমি এনেকুৱা ধৰণে এইটো এনেকুৱা ধৰণে কাটি এই বাৰিষা কালত এনেকুৱা ধৰণে কাটি আমি এই পজিশ্যনটো এনেকুৱা ধৰণে ছেপাৰেট কৰি আমি এইটো দেখিলে আপোনালোকে নিশ্চয় এইটো আমি যে ছেপাৰেট কৰিলোঁ, এই ছেপাৰেট কৰি এই যিটো পজিশ্যনটো আছে, এই ছেপাৰেট কৰা এইটো যিটো পজিশ্যনটো আছে, এই পজিশ্যনটো আমি মানে ফাংগিচাইড আৰু ৰুটেক্সত আমি বুঢ়াই কিছু অকণমান 2-3 মিনিট বুঢ়াই পানি আমি গছত বা কাঠৰ টুকুৰাত বান্ধি দিলে ইয়াৰ শিপাবিলাক খুব সোনকালে আহিব, ফাষ্ট হৈ যাব, গ্ৰ'থটো ফাষ্ট হৈ যাব। এইটো ৰোপণ কৰা আজি এমাহ দিন হৈছে। এমাহৰ ভিতৰত আপোনালোকে এয়া চাওক কেনেধৰণে শিপাবিলাক আহিছে। ধন্যবাদ গগৈ ডাঙৰীয়া, আমাক এইখিনি আমাক ইনফৰ্মেশ্যন দিয়াৰ কাৰণে কেনেকৈ আমি প্ৰপগেশ্যন কৰিব পাৰোঁ ইতিমধ্যে আমি গম পালোঁ। কিন্তু বাৰিষাৰ লগে লগে আৰু কেইটামান সমস্যা দেখা যায় অৰ্কিডৰ ক্ষেত্ৰত, বিশেষকৈ য়েল্লো বিটিলছ আৰু কোম জেলেকুৱা উপক্ৰম খুব বেছি প্ৰভাৱ দেখা যায়, ইনচেক্টৰ প্ৰব্লেম দেখা যায়, বাৰু ফাংগাছৰ প্ৰব্লেমো দেখা যায়। তো সেইকেইটানো কেনেকৈ নিবাৰণ কৰিব পাৰি বা সেইকেইটাৰ পৰা কেনেকৈ আমি উদ্ধাৰ পাব পাৰোঁ, সেই বিষয়ে আমি তেখেতৰ লগত ভৱিষ্যতে কথা পাতিম, আৰু নিয়ৰ ফিউচাৰ অটুৰ ভৱিষ্যতে আমি ইয়াৰ ওপৰতো আমি দুটামান এপিছ'ড আমি কৰিম। মই ভাবোঁ যে আগ্ৰহী যিসকল শ্ৰোতা আছে বা দৰ্শক আছে তেওঁলোকে আমাৰ ইয়াৰ সঁহাৰি জনাব। ধন্যবাদ আজিৰ বাবে।